গাইছ মানে বহুত দিন হ'ল ভিডিঅ' কৰা নাছিলোঁ। আজি আহিলোঁ, কিবা এটা প্ৰব্লেম হৈছিল। প্ৰব্লেম মানে সেই মোৰ মোবাইলৰ ৰিচাৰ্জ নাছিল। আজি হ'ল 25 দিন 26 দিন হৈ গ'ল, ৰিচাৰ্জে কৰা নাই, পইচা পাতি নাই। তো এতিয়া ভিডিঅ' বনাব আহি আছোঁ। এইটো প্লেচ হয়, কি ধুনীয়া, চাই লওক। তো গাইছ আজি এইটো নৰ্মেল ভিডিঅ' হ'ব, মানে বহুত দিন দিয়া নাই যিহেতু আজি এনে এটা দি দিওঁ আৰু। তো চাই থাকক, মজা লুক কিন্তু দেই। এইটো মানে ফটো চটোৰ কাৰণে মজা, কিবা এটা ভাল লাগে, ধুনীয়া বতাহ চতাহ মাৰি থাকে। পেডেল মাৰি 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 এই ৰাস্তা চাওক, পুৰা জংঘল হৈ গৈছে। এই গাইছ এই ৰাস্তা দি ভিডিঅ' বনাব আহি আছোঁ। তো গাইছ প্লিজ লাইক শ্বেয়াৰ কৰি দিবি, ইমান কষ্ট দি ভিডিঅ' বনাব আহিছোঁ। চাই লওঁ জেগাটো, বেলেগো নাই চাইকেলতে, এই ৰহাই চাইকেল। তো গাইছ আজি টপিক এইটোৱে হ'ব, মানে আগৰ দিনৰ কথা আৰু এতিয়াৰ যুগৰ কথা। আগৰ যুগ আৰু এতিয়াৰ যুগ বহুত বেলেগ হৈ গৈছে। বহুত দিন মূৰত কলেজ খুলিলে, কলেজ খোলাতে কলেজ যাব ওলছোঁ আৰু ভাতকেইটা খাই আছোঁ ৰাতিপুৱা গা পা ধুই উঠি। তাৰপিছত আম্মাই ক'লা কি এতিয়া কলেজ খুলছি, ভাড়া চাড়াগিলা ক'ৰ পৰা পা। তাৰপিছততো আব্বাই শুনিলে, শুনাওঁতে আব্বাই কৈছে কি চাইকেলখন লৈ যাব নোৱাৰা নেকি। আগতে এই আগৰ যুগত আমি চাইকেল লৈ কিমান দূৰ, চাইকেলো নাছিল, খোজকাঢ়ি গৈছিলোঁ কিমান দূৰ, এই কষ্ট দি পঢ়িছোঁ। মা বাবাহঁততো দিনতে একদম হয় দিছোঁ খোজকাঢ়ি যাব লাগে। তেতিয়া আৰু সিহঁতৰ কষ্টৰ অনুভৱ নাছিল, কাৰণ সিহঁতৰ সেই গাড়ী চাড়ী নাছিল না, সিহঁতৰ খোজকাঢ়িয়ে যাব লাগিব। এতিয়া যদি আমি খোজকাঢ়ি যাওঁ আমাৰ কষ্ট অনুভৱ হ'ব, কাৰণ আমাৰ দিন তেতিয়া গাড়ী চাড়ী আহি গৈছে। তো খোজকাঢ়ি গ'লে কষ্ট হ'বই, সেই কষ্টৰ অনুভৱটোৱে আমাক খোজকাঢ়িব নিদিয়ে। যদি গাড়ী চাড়ী নহ'ল হয়, খোজকাঢ়িবই লাগিল হয়, কষ্ট অনুভৱ নহ'ল হয়। এতিয়া মানে ভাবি লওঁ কি গাড়ী আছে খোজ কিয় কাঢ়োঁ, খোজকাঢ়িব নোৱাৰোঁ, ভৰিৰ বিষ হ'ব, কিবাৰ বিষ হ'ব, সেইবিলাক এতিয়া ভাবি লওঁ। তো সেই আৰু যদি গাড়ী চাড়ী নহ'ল হয় আমিও সেই খোজে কাঢ়িলোঁ হয়। আগৰ যুগ বেলেগ আছিল, আগতে গাড়ী চাড়ী নাছিল। এতিয়াতো এই বাটৰ পৰাই নিবে আহে গাড়ী, এনেকুৱা হৈ গৈছে এতিয়া যুগ। তো সেইকাৰণে আগৰ যুগৰ কথা আৰু এতিয়া কৈ কাম নাই আৰু। তো তাৰে বিষয়ে কেইটামান ক'ম মই। তো আগৰ যুগত কষ্ট আছিল সেইটো মই নকওঁ, খাব নাপাইছিল, কাম কৰি কৰি খাইছিল, হাজিৰা কৰি কেনে পঢ়িছিল। সেই লাইন চাইন নাছিল, ছাতি দি পঢ়িছিল, চোতালৰ মাজত পঢ়িছিল বস্তা চস্তা পাৰি, আৰু স্কুলতো সেই বস্তা পাৰিয়ে গৈছিল আৰু খোজকাঢ়ি গৈছিল। তো বহুত কষ্ট দি গৈছিল। সেই যুগত এনেও গাড়ী চাড়ী নাছিল, ৰাস্তা চাস্তা নাছিল, ডেস্ক বেঞ্চৰ সুবিধা নাই সেইকাৰণে বস্তা পাৰি বহিছিল। এতিয়াতো চব সুবিধা হৈ গৈছে, আগৰ যুগততো এইগিলা নাছিলে। এতিয়া আৰু এতিয়াৰ যুগত গাড়ী হ'ল, ৰাস্তা হ'ল, আনকি গৰু দৰক দিবা যাওঁ ৰাস্তাও পাকা। এতিয়া আমাৰ দৰে কিছুমান চলি ভাবে কি, মানে খং উঠে বহুতৰ, খং উঠিলে কি হ'ব, আগতে ইমান কষ্ট আছিলে। ভাবে কি আগৰ যুগৰ কথা ইমান উদাহৰণ দি থাকে নে, আগতে ইমান হেৰি আছিল নে, সেনেকুৱা টাইপৰ ভাবে। ময়ো ভাবোঁ, সেইটো নকওঁ, একো নাই, আমিও ক'ব পাৰিম আমাৰো অলপ চলপ সেই আগৰ যুগ গেছি, হ'লেও সেই আগৰ দৰে কষ্ট নাই, আমাৰ ইনজয় গেছি। কি সৰুতে এতিয়া নাৰিকলৰ কলকাত ধুলে সোমাই কেনে উমেলছিলোঁ, ভকা হওঁ, পিঠা হওঁ, আলা চাউলৰ সান্দা হওঁ, সেইগিলা খেলিছিলোঁ। আজিকালি চলি সেইগিলা নাই না, জন্ম পাওঁৱে মোবাইল আহি গ'ল হাতত, সেই চাইণ্টিষ্টৰ যুগ। তো সেই এতিয়া সিহঁতকনো বুজালে কি হ'ব, কি মোবাইল নালেবি ভকা হওঁ, পিঠা হওঁ খেলো, সেইগিলা বুজালে সিহঁতে বুজি পাব নাই। কাৰণ সেই আগতে আমাৰো সেই মোবাইল চোবাইল নাছিল, সেইকাৰণে আমি সেইগিলা খেলিছিলোঁ। এতিয়া মোবাইল আহি গৈছে, চলিক মোবাইল লাগে, মোবাইল নাপালে কান্দে। মাক বাপেকেও সেই মোবাইলটো দি থ'ব, মায়েকহঁতে কাম কৰি আছে আৰু এতিয়া কি হ'ব, চলি আৰু মোবাইল চাই আছে, মনে মনে আছে, কান্দবেই নাপায়, মোবাইলটো হাতত দি পেলাই গেল, মায়েক ভাত বনাই আছে। আগতে সেই আমি কান্দি আছিলোঁ, ঠেচকা মাৰি থৈ পেলাই ভাত বনাই, সেইফালে কান্দি কান্দি অট'মেটিক বন্ধ হৈ গৈছিলোঁ। সেইবিলাক আমাৰ মনত নাই দিছোঁ, মাহঁতে কৈছিল আৰু আগতে এনেকুৱা আছিলে সেনেকুৱা আছিলে। আমিতো LP স্কুলত সেই কাঁহী নাছিল ভাত খাবাক লাগে, চেগুনৰ পাতত ভাত খাইছিলোঁ। আজিকালিতো চলি গমেই নাপাওঁ, আৰু আজিকালি চলি প্ৰাইভেট স্কুল, বাপেকে থ'ব যাব, আনিব যাব, অনাৰ পিছত হোটেলত সোমাব, চিকেন চাওমিন, চিকেন ৰোল। আগতেতো আমি স্কুলত খোজকাঢ়ি গৈছোঁ, LP স্কুলত, চেগুনৰ পাত ল'লোঁ, লেজাৰ হ'ল, এই চয়াবিন আলু দালি ভাত দিলে, কিমান টেষ্টি আছিল সেই ভাত, মনত পৰে। তাৰপিছত ভাত খাই উঠি কচু পাতত পানী খালোঁ, আকৌ সেই খেলা ধূলা কৰিলোঁ স্কুলত। আজিকালি নাই এইবিলাক প্ৰাইভেট স্কুল। আজিকালি মাক বাপেকেতো ল'ৰা ছোৱালী ভৱিষ্যতে চাব কি কোনখন স্কুল দিলে ভাল হ'ব, সেইকাৰণে প্ৰাইভেট স্কুলত দিয়ে। যদি কিবা এটা নতুন কথা কয় কি মোক ইটো লাগে সিটো লাগে, আগৰ যুগটো মনত পেলাই দিয়ে আৰু। আগতে আমি পাৱাই নাছিলোঁ, খাব পোৱা নাছিলোঁ, স্কুলত গৈছিলোঁ, কিতাপ নাই, বেলেগৰ তাৰপৰা পঢ়িছিলোঁ। এই একদম মহৰ কামাৰ চোতালত বিচি থাকে মায়ে মোক, মই তাতে পঢ়ি থাকোঁ। আৰে এতিয়াতো ফেন আহিল, মেক্সো আহিল, তো বিচবেকে লাগে। আগৰ যুগ গেছি আৰু, আগতে ফেন নাছিল, লাইট কাৰেণ্টৰ ব্যৱস্থা নাছিল, সেইকাৰণে ছাতি দি পঢ়িছিলি, বিচনী দি বিচবা লাগছিল। সৰুতে কিন্তু ময়ো পাইছোঁ, চোতালত পঢ়ি পাইছোঁ, আপোনালোকে পাইছেনে নাই গম নাপাওঁ। একদম এই ঢাৰি এখন পাৰি দিয়ে চোতালত, নানি বিচি থাকে, আৰু তাৰপিছত সেই ঔষধ দিগি উকুৰা লগাই থ'ব খেৰৰ, মহ যাবাকে বিচি থাকবো, পঢ়ি থাকোঁ, সেনেকুৱা পাইছোঁ। আজিকালি ষ্টুডেণ্টটো সেই নাই, ডাইৰেক্ট টেবুল আনি দিছে, এক্সট্ৰা ৰুম বনাই দিছে, তাতে জানো কোনো সোমাব নোৱাৰে। একো নাই, আপোনালোকেও সেই আগৰ যুগৰ কথা অলপ চলপ উদাহৰণ দিব পাৰিবি।
কি আগতে আমি এনেকুৱা খেলিছিলোঁ, আজিকালি তহঁত এনেকুৱা হ'লি। কিছুমানে ভাবে কি আমিনো চলি পলি কি উদাহৰণ দিম, আগৰ আমিও সেই এতিয়া যুগৰ। আপোনালোকৰ তাতো অলপ অলপ সেই আগৰ যুগ লাগি আছে। আমি স্কুলৰ পৰা আহি কি ফটকা মাৰিছিলোঁ, মনত আছেনে বাৰু? সেই বিজুলী বা পুমা বনাই লওঁ, তাতে এডাল লাঠি সোমাই দি কেনে পমা আছিল, পমাটো মানে বছৰৰ মূৰত একবাৰ লাগে। তো সেই পমা দি আমি সোমাই কেনে ফটকা মাৰিছিলোঁ। ৰাতিপুৱা উঠি কেনে আকৌ সেই ফটকা মাৰা খেলোঁ। মোবাইল চোবাইল নাছিল আৰু বেলেগ নাছিল, সেইটোৱে আমাৰ বহুত এনজয় আছিল। আৰু আজিকালি মোবাইল পাই গ'ল। আগতে যে আমি খবৰ পাৰা কিনিছিলোঁ, এটা মোবাইল কিনিছিলোঁ, ধুম বাচালে ধুম, সেই গানটো মাৰিছিল। সেই মোবাইলটো কিনাৰ পিছত কিমান ফূৰ্তি, 2 টকা নে 1 টকা দি খাটছিল। বহুত সৰুতে দিছোঁ, মানে নানাহঁতে কৈছে এতিয়া 2 টকা 1 টকা লৈ কেনে সভা চাবা গৈছিলি। ইমান সেই সভা 2 টকা লৈ যোৱা মনত নাই, হ'লেও কৈছিল আৰু মোৰ লগত গৈছিলি 2 টকাত মানে ভাজা বুট কিনি দিওঁ, ভাজা বুট খাই কেনে আহি থাকোঁ। তো সেইবিলাক পাইছোঁ আমি, মনত নহ'লেও অলপ চলপ আছে। তো আৰু সেই মোবাইলটো কিনি আমাৰ খুচি। আৰু আজিকালি চলিটো সেইবিলাক নাইয়ে, ডাইৰেক্ট মোবাইলে পাই গৈছে, মানে অৰিজিনেল মোবাইলে পাই গৈছে। আগৰ যুগতকৈ এতিয়া যুগ বহুত বেলেগ। তো এতিয়াতো সেই মোবাইলে পাব। সেইদিনা মানে আমাৰ ঘৰৰ ওচৰৰে ছোৱালী হয়, ডাঙৰ ছোৱালী, কাপোৰ ধুব দিছিল। তো মায়াকে কৈছিল, মই শুনা পাইছোঁ কি আগৰ যুগত আমি নদীত বাল্টিং দাঙি লৈ যাই কেনে কাপোৰ ধুইছিলোঁ। আৰে আগৰ যুগৰ কিয় লাগছি, এতিয়াতো দমকল পুতছে। আগৰ যুগ হ'লেতো এতিয়া দমকল পুতবা নালাগিছিল, বাল্টিং লৈ পেলাই নদীত যাব লাগিছিল না। তো আপিতো বহুত খং উঠছি। আজিকালি ছোৱালী আনা বহুত অত, মানে কাম কৰবে এৰি মোবাইলটো চাই থাকিব, কিবা কৰিব, কাম নকৰে মানে। আৰে কামটো কৰি উঠ, কৰি আজৰি হৈ কেনে মোবাইলটোত ধৰ, সেনেকুৱা টাইপ হ'ব লাগে। তেতিয়া মাকেও ভাল পাব, কি কামটো কৰিলে দে। কামটো নকৰাকৈ মোবাইলটো টিপি থাকিব, মাকতো খং উঠবই। আৰু ৰাতিপুৱা উঠব 8টা 9টাত, ছোৱালী মানুহ অলপ ৰাতিপুৱা উঠব লাগে। তো আপোনালোকৰ সেই বেয়া পাই কাম নাই মা বাবাক, যিহেতু সিহঁতে বহুত কষ্টৰে পঢ়িছে, কষ্টৰে আপোনালোকক ডাঙৰ দীঘল কৰিছে। যিমান যি নহওক সিহঁতৰ বহুত কষ্ট আছিল, আমিতো বহুত সুখ পাইছোঁ। আমিও সেই গোটেই আগৰ দিনত নহয়, বা যিখিনি আছিল সেইখিনি কৈছোঁ আৰু। সৰুকালিটোৱে অলপ আগৰ যুগত পৰে আৰু, এতিয়া সেইটোও বন্ধ হৈ গ'ল। তো গাইছ, এই আন্ধাৰো হৈ আহিছে, মানে ৰ'দ চ'দ গুচি গ'ল। তো আন্ধাৰ হৈ আহিছে, আৰু এইফালে জংঘলো বহুত জংঘল, ইয়াতে ভয়ো লাগে অলপ চলপ। তো আজি যাওঁ, বাই বাই। প্লিজ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কৰি দিব, আৰু কমেণ্ট চমেণ্ট অলপ কৰি দিব। তো গাইছ, তাতে আহি থাকোঁতে তেতলি খাই আছিল, তো তেতলি খাব লাগিল। ক'ৰ আনছে হা, তেতলি ক'ৰ আনছে? মাছ মাৰ ললি একা কে, মাছকে মাৰলি? এই নিমখ কমকৈ আনছা এই। টেঙা ভাল লাগছে, কিন্তু ভাল লাগছে। সেই নিমখ নাই, এই কলীয়া নিমখটো জ্বালা গুড়া মিক্স কৰিছে, ইমান জ্বলা। এই ওপৰৰ বস্তুত ধৰছি, তাৰমানে জিভাখন দি হেৰি কৰি দিছিলোঁ। তো গাইছ, বাই বাই। এফালে গোটেই পোহৰ হৈ আছে, সেইফালে মানে জংঘল নাই, সেইকাৰণে আন্ধাৰ হৈ গৈছিল। ইয়াতে বঢ়িয়া হ'ল হয়। তো বাই বাই গাইছ।